1975 চনৰ পৰা 2005 চনলৈ মাজুলী মহাবিদ্যালয়ত সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰি ডক্টৰ শৰ্মাচাৰ্য প্ৰতিষ্ঠা লগ্নৰ পৰা আমৃত্যু পৰ্যন্ত চন্দ্ৰচূড় স্মৃতি বিদ্যা জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আসন অলংকৃত কৰিছিল। সেই পুণ্যাত্মা আপুনি আছিল নামত তৰু কামত তৰু, কৰ্ম আছিল আপোনাৰ জীৱনৰ ব্ৰক। আপুনি শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণৰ পৰৱৰ্তী প্ৰতিটি ক্ষণেই উৎসৰ্গ কৰিছিল সমাজৰ কল্যাণৰ বাবে। সেইজন পুণ্যাত্মাৰ যোৱা ইংৰাজী 5/7/2022 তাৰিখে হোৱা দেহাৱসানত আমাৰ বিদ্যালয় পৰিয়াল গভীৰ শোকত মৰ্মাহত হৈছিল। আপোনাৰ অৱৰ্তমানত বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক কৰ্মচাৰীবৃন্দ, ছাত্ৰ ছাত্ৰী আৰু সন্মানীয় অভিভাৱকসকলৰ উপস্থিতি আজি ইংৰাজী 8/8/2022 তাৰিখে বিদ্যালয়ৰ প্ৰাংগণত পুৱা 9:50 আপোনালৈ অশ্ৰদ্ধেৰে যাচি এখন শোকসভা অনুষ্ঠিত কৰা হয়। আজিৰ সভাই পৰমেশ্বৰৰ ওচৰত বিদ্যা আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকদগ্ধ পৰিয়াল পৰিজনলৈ সৰ্বানন্দ জ্ঞাপন কৰে। প্ৰস্তাৱক যাদৱ বৰুৱা অধ্যক্ষ, সমৰ্থক আজিৰ প্ৰদান সভাত গৃহীত কৰা হৈছে সভাপতি হৰেন্দ্ৰনাথ দত্ত আৰু ডাক্তৰ বিপুল কুমাৰ নেওগ, সচিব পৰিচালনা সমিতি। আমি এই প্ৰস্তাৱটি বিদ্যালয় পৰিচালনা ইউনিয়ন সমিতিৰ সভাপতি ছাৰ ডক্টৰ ছাৰ সদস্য এটা মংগলা চৰণে এই পবিত্ৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰৰ তন্ত্ৰধাৰক মাননীয় জিতেন শাস্ত্ৰীদেৱক আমি এটি মংগলা চৰণে আজিৰ এই শুভ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাওঁ। সমবেত ৰাইজ জয়তে আজি এই পবিত্ৰ অনুষ্ঠানটি মংগলা চৰণৰ সৈতে শুভাৰম্ভ কৰিবৰ কাৰণে আমাক যি দায়িত্ব দিছে আমি ওম হৰি ওম স্বস্তি ইন্দ্ৰবিদ্যা স্বস্তি নুপুষ বিশ্ববিদ্যা স্বস্তি নো স্থায়িত্বমি স্বস্তি নো বৃহস্পতি দধাতু ওম তং স্বহা তং সদা তং হি সৎকারতরাত্মিকः সুধাতমগ্রে নিত্যেতি ধামত্তমিকা স্থিতা অধমাত্রা স্থিতা নিত্যাদা নিসর্গা বিশেষতः तमेव सातं सावित्रितं देवी जननी परा तैव धायते सर्वं तत्सिद्ध्यते जगत् तरे तत्पाल्यते देवी तमस्सन्त सर्वदा विशिष्टौ सिद्धिरूपं सिद्धिरूपसपागनि तथा संहतिरूपं जगत्वस्य जगन्मयि महाविद्या महामाया महामेधा महास्मृति महामहास भगवती महादेवी महाओषधि प्रकृतितं सर्वस्य गुणत्रय विभागिनी कालरात्रि महारात्रि मोहरात्रि तदारिणा तं श्री तं ईश्वरी तं ह्री तं विविधलक्षणा लज्जा पुष्टि तथा तुष्टि तं शान्ति शान्तिरेव सा खड्गिनी सुनिनी घोडागदिनी शक्तिनी तथा शङ्खिनी सपिनी बाणभूषुण्डी परिघायुधा सैन्म संमातराशयथा सैन्यभ्यस्तोतिसुन्दरी परा पुराणं परमात्मेव परमेश्वरि दश किञ्चित् कश्चित् वस्तु सत्सर्वौ किलात्मिकी तस्य सर्वस्य दासकथाकं किं स्वते मया गया त्वया जगत्सस्ता जगत्पातास्ति जो जगत् सोऽपि नित्यवसंगीतकस्तुतं महेश्वर विष्णुशरीरग्रहणम् ईशानेव च कारिकास्ते तत्त्वतस्तं कस्तुं शक्तिमान् भवेत् ॐ तत्सत् ॐ सर्वे यत्र सुखिनः सन्तु सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ तत्सत् ॐ तत्सत् ॐ तत्सत्। শৰ্মাৰ মংগলা চৰণৰ পাছতেই আমি মূল কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। প্ৰয়াত ডক্টৰ তৰুণ শৰ্মা এজন ব্যক্তি নহয়, এটা অনুষ্ঠান। এনে এটা অনুষ্ঠান নাই যিটো অনুষ্ঠানৰ লগত তেখেত সক্ৰিয়ভাৱে জড়িত নথকাকৈ থকা নাই। পূব দিক্ৰং মহাবিদ্যালয় বৰ্তমান পৰিচালনা সমিতিৰ তেখেত সভাপতি আছিল। বিহপুৰীয়াৰ সন্তেশ্বৰ বৰুৱা জাতীয় বিদ্যালয়ৰ তেখেত পৰিচালনা সমিতিৰ সভাপতি আছিল। কইনা মহাবিদ্যালয়ৰ তেখেত পৰিচালনা সমিতিৰ সভাপতি আছিল। হিন্দী বিদ্যালয়ৰ তেখেত পৰিচালনা সমিতিৰ সভাপতি আছিল। বাপুজী ইংলিছ বিদ্যালয় অসম ব্ৰাহ্মণ সমাজৰ তেখেত প্ৰাক্তন কাৰ্যকৰী সভাপতি আছিল। আমাৰ স্থানীয় যিটো শিৱ মন্দিৰ আছিল সেই শিৱ মন্দিৰৰ তেখেত প্ৰতিষ্ঠাপক ব্যক্তি আছিল। ৰাজবাৰী সদাশিৱ বনাশ্ৰমৰ তেখেত সভাপতি আছিল। গতিকে এই অঞ্চলৰ প্ৰতিটো অনুষ্ঠানৰ লগত তেখেত সক্ৰিয়ভাৱে জড়িত আছিল। আজি আৰু ভাৰতীয় জনতা পাৰ্টি তেখেত জিলা সভাপতি হৈ কাৰ্যকাল চলাইছিল। গতিকে সেইজন ব্যক্তিৰ মৃত্যুত আমি সকলোৱে গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আজি আমি এই অনুষ্ঠানটোৰ প্ৰথমেই
বিহপুৰীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা এটা শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে। আমাৰ মাজত উপস্থিত আছে বিহপুৰীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ সন্মানীয় সভাপতি কৃতি শৰ্মাদেৱ আৰু নৱনিৰ্বাচিত সম্পাদক নাৰায়ণ সভা পণ্ডিত। আমি দুয়োজনকে এই অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনালোঁ। লগতে আমাৰ মাজত উপস্থিত আছে লখিমপুৰ জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি বীৰেণ শৰ্মাদেৱ, তেখেতসকলো সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ। নাৰায়ণ সভা পণ্ডিতক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা প্ৰতিবৃন্দ লগতে ব্ৰহ্মমণ্ডলী জয়তে মই আপোনালোকলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি ডক্টৰ তৰুণ শৰ্মাদেৱৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বক্তব্য লৈ আহিছে মই সাক্ষৰ দিবলৈ গৈছোঁ। বিশিষ্ট সংস্কৃত পণ্ডিত শিক্ষাবিদ আজীৱন সমাজকৰ্মী ডক্টৰ তৰুণ শৰ্মাদেৱৰ বিদেহী আত্মাৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি। জৰা মননমকাৰ্য মামচিতায়ন্তি য়ে ব্ৰহ্ম তদ বিদোহ কল্পমদাত্মং কৰ্ম সমখিলঃ। গীতা। জন্ম মৃত্যু বাৰ্ধক্য আৰু বেমাৰ এইবোৰে পাৰ্থিৱ শৰীৰটোৰহে বিকাশ সাধন কৰিব পাৰে, কিন্তু যিসকলৰ আধ্যাত্মিক ভাৱ সম্পন্ন সেইসকলৰ শৰীৰৰ বিকাৰমুক্ত হৈ পৰমেশ্বৰৰ পৰম পদ লাভ কৰে। বিহপুৰীয়া নিবাসী অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰবীণ ব্ৰাহ্মণ সমাজৰ সন্মানীয় সভাপতি কৃতিনাথ শৰ্মাদেৱৰ দ্বাৰাই তেখেতৰ সহধৰ্মিনী আমাৰ বীৰেণ বাইদেউক গ্ৰহণ কৰিবলৈ লৈছে। প্ৰাক্তন বিধায়ক তথা পাঠ্যপুথি প্ৰণয়ন নিগমৰ সন্মানীয় অধ্যক্ষ দেৱানন্দ হাজৰিকা ছাৰ। গতিকে আমি যোগেশ শাস্ত্ৰীদেৱ আৰু দেৱানন্দ হাজৰিকাদেৱক দুয়োজনকে যুটীয়াভাৱে এই গ্ৰন্থখানি উন্মোচন কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আৰু আমি তেখেতসকলক আমি এটা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। যোগেশ শাস্ত্ৰীদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। এই আমাৰ মাজত আহি উপস্থিত হৈছে উত্তৰ অসম প্ৰান্তৰ ধৰ্মত্যাগৰ প্ৰমুখ মাননীয় যোগেশ শাস্ত্ৰী। আমাৰ মাজত উপস্থিত আছে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ মাননীয় শ্ৰীযুত দেৱানন্দ হাজৰিকা ছাৰ। আমি তেখেতকো এখন ফুলাম গামোচাৰে আদৰণ কৰাবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি সকলো ৰাজ্যক জনাইছোঁ যে আজি আমাৰ এইটো যদিও আনুষ্ঠানিক আমি এই অনুষ্ঠানটো কৰিছোঁ, তথাপিতো এই গৃহলৈ যিসকল আজি এই পবিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনা আহি উপস্থিত হৈছে তেখেতসকলক লৈ আজি এই অনুষ্ঠানটো কৰিছোঁ। আমি ব্যক্তিগতভাৱে আচলতে কাকো নিমন্ত্ৰণ এই অনুষ্ঠানটো কৰি দিয়া নাই। গতিকে আপোনালোক অহাৰ বাবে আমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনালোকলৈ পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ। এতিয়া দুয়োগৰাকীকে আমি এই অনুষ্ঠানটো আগবঢ়াবলৈ অনুৰোধ আমি ইয়াৰ প্ৰথম কপিটো মাননীয় যোগেশ শাস্ত্ৰীদেৱক মাননীয় শ্ৰীযুত কৃতিনাথ শৰ্মাদেৱক জ্যেষ্ঠ সদস্য ইয়াত উপস্থিত থকা কৃতিনাথ শৰ্মাদেৱক আগবঢ়াইব। Oh